Hey guys, welcome to my new vlog. এতিয়া কমলপুৰত যাই আছোঁ। আজি ভিডিঅ'টো চেলেঞ্জিং ভিডিঅ' হ'ব যাই আছে। তাৰ বাবে আপোনালোকে শেষলৈ চাই থাকক। আজি কমলপুৰত যাই চেলেঞ্জ কৰোঁ। গাইজ কমলপুৰ আহি পালোঁ, মানে চেলেঞ্জটো হ'ল মই 100 টকা এটা দিম। ই 100 টকাৰ ভিতৰত যিকোনো 5টা বস্তু খাব লাগিব। চাওঁ ই আজি কি খায়। প্ৰথম কি খাবি? ম'মো। এতিয়া ম'মোৰ দোকানলৈ যাই আছোঁ। গাইজ ফাৰ্ষ্ট আইটেম ইয়াৰ ম'মো। সেকেন্ড আইটেমৰ কাৰণে যাই আছোঁ। কি খাবি এইবাৰ আইচক্ৰীম যাই পেলাই দেখাই আছোঁ আপোনালোকক। সেকেন্ড আইটেম আইচক্ৰীম। সেকেন্ড আইটেম ল'লা আইচক্ৰীম 30 টকা। 3 নম্বৰ আইটেম কি? ঠাণ্ডাটোত ল'লা 30 টকা, লাষ্ট 10 টকা আছে। চাওঁ যে 10 টকাত কি ল'ব। নম্বৰ আইটেম 5 ষ্টাৰ। লাষ্ট এটাটোত আছে আৰু 5 টকা। চাওঁ এবাৰ 5 টকাত কি লাষ্ট কি ল'ব। লাষ্ট কি এবাৰ? গাইজ চেলেঞ্জ কমপ্লিট। কেনে লাগিল চেলেঞ্জ কৰি? ভাল লাগছি। আৰু এনেকুৱা নতুন নতুন ভিডিঅ' পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এইটো ভিডিঅ' যদি চাই ভাল লাগিছে লাইক কমেণ্ট কৰিব নাপাহৰিব। এতিয়া ঘৰত যাওঁ, আকৌ অন্য এটা মিনি ব্লগত লগ পাম। বাই বাই।